মোক তই আৰু লকচক কৰবা নাই ভিনিয়ে মোক যাৰ লগতে বিয়া দিয়ে মই তাৰ লগতে বিয়া হ'ম হিনেকে কথা কৈ মোক দুখ নিদিবি দে ৰহিলা ঐ মনোহৰ আজি কঠিয়াখিনি তোলা হ'ব না হৈ যাব দে খা পানী খা খাই ল তই খাবি না পিছে হা কি হৈছে হা কি হৈছে ৰ পানীখিনি খাই লবিচোন হা কি হৈছে ই ৰহিলাই নহয় মেলৰ লগত কথা পাতি আছে হা ৰহিলা আকৌ মেলৰ চৰৰ লগ হৈছে তোচোন তো হ'ব মই যি কৈছো সেইটোৱে খাটাং ঐ ৰহিলা তুই ইয়াতে বহি কি কৰছা হা উঠ এই চৰটোৰ লগত তোৰ কি দৰকাৰ ঘৰত কাম বন নকৰ যা ঘৰত যা হয় দে মানুহ গুৰু চুৰু একো নাচাই তই তহঁতে চৰ বুলি মোক সদায় কৈ থাকা চুপ থাক তই চৰে ঐ মেলো কৈ দিছং তো আৰু ৰহিলাক লগ কৰিবা নাহিবি নহ'লে কথা বেয়া কৰিম যা এতিয়া ঘৰত যা তই এৰবে যা সেইত্ৰে সদায় চুৰ বুলি মোক চবে গালি পাৰা কিন্তু ভাল ইনকাম কৰা ৰাস্তা এটাতো দেখাই দিব নোৱাৰা ই চুৰ কৰা কামটো সহজ বুলি ভাবছা মইহে জানো কিমান টান কাম চুৰ কৰাটো কেনকে জানে সিদিনাখনে নহয় আমাৰ ঘৰত আহি পেলাই মোক মস্ত দম দি গেছি মই কেনেকে জানো মোকোতো দম দিছি ফাদাৰে ঘৰত তোক লগ কৰবা মানা কৰছি সেই বুলি তই মোক পাহৰি যাবি নেকি নৰো সেইকাৰণে তোক চাবাক লাগি আপা অহাৰ পিছতো তোক বিয়া কৰাম বুলি মোৰ অন্তাৰত মৰাম সাঁচি ৰাখছো দু ইথেন কি কৰবি নাজনো কি কৰিম নাজনো তোৰ বাপেৰেকটো মই সেইদিনাখনে তোক ভাল নাপাওঁ বুলিয়ে কৈছিলো কিন্তু তোক এৰি থাকিমনো কেনকে চেনি মেঘে দিনৰ বেলিটো ঢাকি ৰাখিলেও তাৰ পোহাৰ কমি নাযায় তোৰে মোৰে ভাল পোৱাও সেনেকুৱা মই জানোৱে হুদু মই শুনছোন কি? মই ইথেন যাওঁ দি আমাৰ ঘৰৰ গোটেইকেইটা প্ৰাণী মাই দৈতিয়া আপা মোৰ পিছফালে চিআইডি লাগা নিচিনা লাগি আছে বাছা হয় আমাৰ নেকি? তোকো যদি এনেকে কথা পাতি থকা দেখা পাই নহয় ডাঙৰ কথা হ'ব বাছা মই যাওঁ দি তেনেহ'লে যা 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 অ। যা নিজকে বাচি চলবি হা প্ৰেমত অলপ মাত ধৰ খাৱাটো ভাল ডাঙৰ ভায়েক চায়েক থাকিলে আৰু দিগদাৰ তোৰ যিয়ে হ'ব মই বাচি চলো ৰ এইফালে মিঠেই এইফালে চেনি 1 ঘণ্টাৰ আগে সংগে পাহৰিব চেষ্টা কৰিলেও আৰু 4 ঘণ্টামান মনত পৰে হে যি হয় হওক চেনিক মই এতিয়া বেকআপ দি মই টেনশ্যন মুক্ত হৈ থাকাই ভাল আই গো মই কিয়া মিছা কথা কমে হাপা সেইদিনা যি মাছ মাৰবা গৈছিলো বাটতে খৰ্গ কাকাই লগ পাই মোক এইগিলা কথা কৈছি কি চেনি বাপেকৰ আগত হেনকে কথা ক'ব পাৰা হ'ল মই তাক আকলাই ভাল পাওঁ তাই মোক ভাল নাপে মই কি জানো দেখছা চেনি কেনেকুৱা জিয়া হে বাপকৰ আগত তোক ভাল নাপাওঁ বুলি কৈ উল্টা পাক মাৰলা হোৱাট ননচেন্স তাই মোক চিনি পোৱা নাই তাক মই আজিয়ে বাদ দিম তইহে তাইক চিনি নাপালি তাই কিন্তু তোক ভালকে চিনি পাইছি ইঞ্জিনিয়াৰ দৰা পাইছি এতিয়া তোক ক'ত পাতা দিবই হে এ যাৱে তাৰ ইঞ্জিনিয়াৰ দৰাতকে বেছি ইনকাম মোৰ দস্তুৰ মত অ'কে তাই যদি বাপেকৰ আগত মোক এৰাৰ কথা ক'ব পাৰছি দেন ময়ো তাক আজি ৰিলেশ্যন খতম কৰি দিলোঁ তই কথাটো বুজবাৰ কাৰণে কিয় চেষ্টা নকৰা নুসুধু এই তোক আৰু বুজবা মোৰ বাকী নাই বাপেৰৰ আগত মোক ভাল নাপাৰ লেভেল পাতিছিলি হা এতিয়া তলে মোক এৰবা নৰো বুলি ক'বা আছে দৈতাৰ আগত মই পৰিৱেশটো ঠাণ্ডা কৰবাৰ কাৰণে হেনকে কৈছিলো ঐ গৰম দিনত এনাও পৰিৱেশ ঠাণ্ডা নহয় গতিকে আজিৰ বাই তোক মই ভাল নাপাওঁ বেকআপ দিলোঁ দেখিছা এতিয়াও তাৰমানে চেনিয়াও হেঁপাহ পেমল্লা শেষেই হোৱা নাই কিবা পাতিছে শুনাও নাপাওঁ নহয় এখনি লওঁ তই দিয়া বস্তু দু তই কিন্তু মোক এনেকে ভুল নুবুজবি দে নুবজো দেই তোক মই কিমান ভাল পাইছিলোঁ জানা কিমান ৰাতি সোমোৱাৰ সময়তো যদি মহই কাণৰ কাষত গুণগুণাই থাকে তই মোৰ কাণৰ কাষত কথা পাতি থকা হেন পাইছিলোঁ আৰু যদি মই পথাৰত ধান ৰুই থাকান্তে জোকে কামৰে থাকে তথাপিও তই মোৰ গালত কিচ খাই থকা হেন পাইছিলোঁ জানা হেঁপাই মানে চিনিক কিবা উপহাৰ দিছে আলু এইটোৱে সুযোগ ধুনীয়াকে চাহ একাপ খোৱা খগক বাইদেউ ক তই ধুনীয়াকে চাহ একাপ খাই আমাৰ উজনিৰ ফালে কিন্তু কথা লগাই চাহ খোৱা মানুহ নাই দেই আলু তই দেখোন আৰু এটা কথা কি জানা কি বাদ দি তোক কৈ লাভ নাই আজিৰ পৰাই তোৰ মোৰ ৰিলেশ্যন চেছ বেকআপ দিলোঁ বাই ফৰে ভাত
তই মোৰ কথাখিনি বাৰু নুবুজলি হুলু ছোৱালী হোৱা হ'লে বুজি পালি হয় ঘৰত মা দেউতাক কষ্ট নেদবাৰ কাৰণে ছোৱালীগিলাখানে কিমান ভাল লগা বস্তু বাদ দিব লগা হয় আজিৰ পৰা ময়ো তোৰ পিছত লাগি নাত খোজা ময়ো তোক এৰি দিলো ঐ জলদি কৰ আজিৰ ভিতৰত এইটো পুৰা শেষ কৰিব লাগিব বেলি দুপাৰে হৈছে ঐ কৃষ্টিক তুইও লাগি যা ঐ মোৰাটো কুঠিয়া তোলতে পৰি যায় নেকি নহয় মাটিয়ে টানি আনছি যে ঐ ভালকে তোল তোৰে দেখোন কাম নাই অলপ কি ইমান মাৰি থাকিব লাগে না কুঠা কোবাইছে চাচোন কুঠিয়াবিলাকে নষ্ট করবে ওই ভালকে তুলে মোৰাটো হে তেৰি কিনো কাজিয়া কৰি আছে ঐ মানুহটো আছা খাবিয়া চানলি না দে দে খাং দে বিৰাট পানীৰ পিয়া লাগি গৈছে ঐ যাও দে 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 বিৰাট পিয়া লাগছে দে দি কি কৈছা চাহ দি পিয়া লাগছে বুলি কৈছো ৰ দুয়োজনে খাবি ৰ কিয় আহ দে মোকে দি আগতে সি আহিব দে দে দিচোন দিচোন কিনো ফাল্টু কৰি থকা তইনো য'তে ত'তে কিবা আনছা অলপ সিফালে যাচোন কিয় যাম সিফালে বচোন ক দে দি বাপৰে বা ইয়াৰ কামেই নাই নামতহে গোটেই একলা উঠাইছো মই একলা হয় না গোটেইবিলাক তই উঠালি কুঠা কোবাইছা ঐ কুঠিয়া উঠোতে তই দেখোন নিজে পৰি গৈছা কোঠা কয় ইকো কোঠা নুশুনবি তাৰ মা কৈছে মই উঠাইছো কুঠা কৈছে উঠেছাতো তই মই উঠাইছো কাৰণে কৈছো এক চাপা ঐ হে তেৰি কাজিয়া পেচাল নকৰিবি চালো দে কাক যে প্ৰথমতে দে নহয় কিয় কি কিয় তোক চাই আছো ঘৰতহে তোক ৰ দি